বন্ধুসকল, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত পুনৰবাৰ পদ খালী হৈছে। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত চাকৰি পোৱা মানে নিজকে বহুত সৌভাগ্যৰ কথা বুলি কোৱা হয়। গতিকে আহক প্ৰথমতে চাই লওঁ কি পদ খালী হৈছে, তাৰ কাৰণে কোৱালিফিকেশ্যন কি লাগে, এজ কিমান আছে আৰু চেলাৰী ক'ত কিমান হয়, সকলোবোৰ চাই থাকিম। চাওক বন্ধুসকল, অৰ্গেনাইজেশ্যন নেম অইল ইণ্ডিয়া লিমিটেড, পোষ্ট নেম কেমিকেল এছিষ্টেণ্ট, টোটেল ভেকেঞ্চি আছে 30টা। এপ্লাই মোড ৱাক ইন ইণ্টাৰভিউ, ইণ্টাৰভিউ ডেট 4/8/2020 মানে আগষ্টৰ 4 তাৰিখে। কেটেগৰী চেণ্ট্ৰেল গভ জব, অফিচিয়েল ৱেবছাইট https:/oilindia.com। ইয়াত আছে নেম অফ দ্য পোষ্ট কেমিকেল এছিষ্টেণ্ট, ফিল্ড আৰু লেবৰেটৰী। নাম্বাৰ অফ পোষ্ট 30, আদাৰ্ছৰ 14টা আছে, SC 2টা, STৰ 3টা, OBCৰ 8টা, EWS তাত 3টা আছে। এতিয়া আহিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। ইয়াত লাগিব বন্ধুসকল BSc উইথ কেমেষ্ট্ৰি এজ ওৱান অফ দ্য ছাবজেক্ট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি। আৰু 2 নম্বৰতে আছে মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন কেমিকেল এক্টিভিটিজ, ফিল্ড বা লেবৰেটৰী ইন আপষ্ট্ৰীম অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰী। আপোনাৰ আহিলে এতিয়া এজ লিমিটেশ্যন আছে। জেনেৰেলৰ কাৰণে 40 বছৰ, SC STৰ কাৰণে 45 আৰু OBCৰ কাৰণে 43 বছৰ। আৰু চেলাৰী হ'ব বন্ধুসকল ফিক্স এমলমেণ্ট 15,400 টকা, 15,400 অনলি পাৰ মান্থ বেছড অন একচুৱেল এটেণ্ডেঞ্চ ইনক্লুডিং হেভ লিভ ইফ এনি। মানে আপোনাৰ এটেণ্ডেঞ্চৰ ওপৰত ভিত্তি কৰিয়ে এইটো আপুনি পাব। আৰু ভেৰিয়েবল এমলমেণ্টটো আছে 500 rupees অনলি পাৰ ডে ফৰ ইচ ৱৰ্কিং ডে। চিলেকশ্যন প্ৰচিডিউৰ হৈছে ৱাক ইন ইণ্টাৰভিউ। আৰু ইয়াক তেতিয়া আপুনি কেনেকৈ এপ্লাই কৰিব? ইণ্টাৰেষ্টেড কেণ্ডিডেট শুড ব্ৰিং দ্য ফলোয়িং ডকুমেণ্টছ অন দ্য বিল' শ্বেডিউল ডেট ফৰ দ্য ৱাক ইন ইণ্টাৰভিউ। মানে আপুনি ইণ্টাৰভিউলৈ যাওঁতে লগত নিব লাগিব এখন পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ, 3x3 cm কালাৰ ফটোগ্ৰাফ হ'ব লাগিব। আৰু লগত নিব লাগিব অৰিজিনেল এণ্ড ছেল্ফ এটেষ্টেড ফটোকপি অফ ডকুমেণ্টছ চাৰ্টিফিকেটছ টেষ্টিমনিয়েল। মানে আপোনাৰ অৰিজিনেল ডকুমেণ্টখিনিৰ লগত প্ৰত্যেকৰে এটা জেৰক্স কপি নিজৰ এটেষ্টেড হ'ব লাগিব, লৈ যাব লাগিব। তাত নিব লাগিব এডমিট কাৰ্ড লাগিব, মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব ক্লাছ 10ৰ। আৰু মাৰ্কশ্বিট হ'ব লাগিব আপোনাৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট ডিগ্ৰীৰ লাগিব। আৰু তেনেকৈ আপোনাৰ SC ST OBC সকলোৰে চাৰ্টিফিকেট লাগিব। ভেলিড আইডেণ্টিটি প্ৰুফ লাগিব, এড্ৰেছ প্ৰুফ, আইডেণ্টিটি প্ৰুফ। আৰু আপোনাৰ ইণ্টাৰভিউ শ্বেডিউল হৈছে ডেট এণ্ড টাইম অফ ৰেজিষ্ট্ৰেশ্যন 4/8/2020 8 AM to 11:30 AM। ৱাক ইন ইণ্টাৰভিউ 4/8 একেদিনাই হ'ব। ভেনু হৈ গ'ল মানে ইণ্টাৰভিউ লোকেশ্যনটো হৈছে ETDC এণ্ড L&D ডিপাৰ্টমেণ্ট অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজান। সেয়ে বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিলে।